কাপটো কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ যোৱাটো খুব ডাঙৰ এটা ঐতিহাসিক ঘটনা কাৰণ কোকৰাঝাৰৰ নিচিনা ঠাইত এটা সামাজিক এটা উৎসৱৰ দৰে এইটো কমিউনিটি ফেষ্টিভেলৰ দৰে আছিলে ফুটবল প্ৰতিটো গাঁৱত ফুটবল আছিল প্ৰতিটো গাঁৱৰ ল'ৰা ছোৱালী ল'ৰাবিলাকে ফুটবল খেলিছিল আজিকালি দেখিবলৈ পাইছোঁ ছোৱালীবিলাকেও খেলিবলৈ আৰম্ভ কৰিছে এইটো প্ৰফেশ্যন হিচাপে বা কেৰিয়াৰ হিচাপে লৈ মাজতে বহুতখিনি পৰিস্থিতিৰ কাৰণে হয়তো বা ফুটবলৰ পৰিৱেশটো নোহোৱা হৈ গৈছে সেইদিনা আমাৰ ৰক্ষা মন্ত্ৰী আমাৰ ৰাজনাথ সিং আহিব মই যিমান জানিছোঁ ৰুচি এয়াৰপৰ্টলৈ আহিব দিল্লীৰ পৰা আৰু তাৰ পৰা হেলিকপ্টাৰেদি আমাৰ কোকৰাঝাৰলৈ আহিব মুখ্যমন্ত্ৰী আহি আছে তো এই ইনগৰেল যিটো ছেশ্যন 5 তাৰিখত যিটো হ'বলৈ গৈ আছে এইটো এটা ডাঙৰ ইভেণ্ট হ'বলৈ গৈ আছে আৰু আৰ্মি চ'ৰ্চৰ পৰা মই জানিবলৈ পাইছোঁ যে আৰ্মিয়ে এই ইনগৰেল ফাংচনটো খুব এটা উৎসৱমুখৰ আৰু মনত ৰাখিব লগা এটা ইভেণ্ট কৰিবৰ কাৰণে বহুতখিনি আয়োজন কৰিছে যিটো তেওঁলোকে এতিয়া ডিছক্ল'জ কৰা নাই আৰু এইদিনা যিসকলে আহিব এইটো দেখিবলৈ পাব আকাশ মাৰ্গতো তেওঁলোকে বহুতখিনি প্ৰগ্ৰাম পৰিকল্পনা কৰা বুলি শুনি আছোঁ মই তো ডেট উইল বি এ গ্ৰেট ইভেণ্ট আৰু আজি মই এনে এটা ফ্ৰেণ্ডলি মেটছত আহিছোঁ বড়োলেণ্ড এফচিটো হ'ল যে পুৰণা নতুন টীম আৰু যিসকল আহিব ইয়াত ISL খেলা বা ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাকত ভাগ লোৱা বহুতখিনি প্লেয়াৰ আহিব তো বড়োলেণ্ড এফচিয়ে নিজৰ এটা প্ৰিপেৰেটৰী এটা প্ৰগ্ৰাম হিচাপে এই ফ্ৰেণ্ডলি মেটছবিলাক অৰ্গেনাইজ কৰিছে আজি অইল ইণ্ডিয়া আৰু বড়োলেণ্ড এফচিৰ মাজত যিখিনি খেল দেখিছোঁ খুব উন্নত মানৰ তো মই আশা কৰোঁ যে ডুৰাণ্ড কাপত বোলে ঐতিহাসিকভাৱে দুটামান ইভেণ্ট আছে য'ত ক্ৰাউডটো অডিয়েঞ্চ যিবিলাক পাৰ্টিচিপেশ্যন কৰিছে হিষ্ট্ৰী ৰেকৰ্ড কৰিছিলে কোকৰাঝাৰৰ 5 তাৰিখৰ পৰা হ'ব লগা যিটো ডুৰাণ্ড কাপ সকলো ৰেকৰ্ড ভাঙি দিব বুলি আমি আশা কৰিছোঁ প্ৰথমবাৰৰ কাৰণে এইখন খেলত বড়োলেণ্ড এফচিও ইতিমধ্যে অংশগ্ৰহণ কৰিবলৈ গৈ আছে ফুটবলটো এতিয়া কি হয় যে অলিম্পিক ষ্ট্ৰীমত এটা গৈ থাকে আৰু গতানুগতিকভাৱে আই লিগ খেলা বা ক্লাব লেভেলৰ লিগ খেলা এইটোতো চলিয়ে আছে কিন্তু বৰ্তমানত ফুটবলত যদি উন্নতি আনিব লাগে এটা প্ৰফেশ্যনেল ফুটবলৰ প্ৰয়োজন আৰু আমাৰ ইয়াত প্ৰফেশ্যনেল টীম নাছিলে ক্লাব আছিল সৰু সৰু পৰ্যায়ত কিন্তু অৰ্গেনাইজ মেনাৰত কাউন্সিল লেভেলত এটা প্ৰফেশ্যনেল টীমৰ প্ৰয়োজন আছিল যেনেকৈ নৰ্থ ইষ্ট এফচি বুলি এটা দল আছে আৰু গুৱাহাটী এফচি এতিয়া খুলিছে তেনেকৈ আমাৰ ইয়াতো খুলিব পাৰে প্ৰফেশ্যনেল খেলবিলাকত যোগদান কৰিবৰ কাৰণে তেতিয়াহ'লে ফুটবলটো সঁচা অৰ্থত উন্নতি হ'ব সেইটো কৰাটো খুব ভাল হৈছে বড়োলেণ্ড এফচি কৰাটো আৰু প্ৰথমবাৰৰ কাৰণে ডুৰাণ্ড কাপত লোকেল টীম হিচাপে অংশগ্রহণ কৰিবলৈ সুযোগ পাইছে এইটো খুব সৌভাগ্যৱান नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।